সকলোৱে কৈ থাকে মই খাৱাত হেনো লেজি সঁচাকৈ মই বহুত বেছি লেজি হৈ খাৱাত মানে খোৱাৰ টাইমত বহুত লেট হয় মই লাহে লাহে খাই থাকোঁ কাৰণে বহুত লেট হৈ যায় যি কি নহওক মই এখন গৈছিলোঁ বিয়া খাবলৈ বিয়াত মানে এনেধৰণে খাই আছোঁ খাই কেনে এতিয়া যাম ঘৰলৈ আৰু লগতে এয়া চাওক বেংপাতি আহি গৈছে লগতে মানে দৰাঘৰৰ মানুহ আহি গৈছে একদম উখল মাখল পৰিৱেশ সকলোৱে মানে আগুৰি ধৰিছে একদম বৰখৰীয়া মানে আঁকোৱালি ল'বলৈ তো বৰখৰীয়া আহি পাল তো যিহেতু কইনা যাব আৰু এতিয়া বিদায় ল'ব তাৰ কাৰণে দুখ আৰু লগতে আমাৰ মামাৰ ছোৱালীজনী এতিয়াহে বিয়াত যাই আছে আমি খাই লৈ আহিলোঁ আৰু তাই এতিয়াহে গৈ আছে বেচেৰাজনী এতিয়াহে যাব যা মোৰ ভাগৰখিনিও খাইবি দেই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছোঁ মই পিনে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু এতিয়া বাজিছে দুপৰীয়াৰ 1:30 মান হ'ল চাগে ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই এনেকুৱা ক'ত যোৱা হোৱা নাই সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই আজি ভাবিছোঁ অকণমান ভিডিঅ' কৰোঁ আপোনালোকৰ কাৰণে আৰু আজি মানে আমাৰ গাঁৱতে ওচৰতে বিয়া এখন আছে চ' বিয়ালৈ যাম তাকে অকণমান যিখিনি পাৰোঁ মানে ভিডিঅ'টো কৰি থ'ম যিমানখিনি পাৰোঁ কৰিম সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি কৰোঁ কি নকৰোঁ সকলোবোৰ আৰু সকলোকে হেপী ৰাস মেলা ৰাস সকলোকে ৰাস কেনেকুৱা চলি আছে আপোনালোকে জনাব আপোনালোকৰ ফালে আৰু মই এতিয়ালৈকে ৰাস চাব যোৱা নাই কিন্তু যাম বুলি ভাবিছোঁ কি কৰে কেতিয়া লৈ যায় বাৰু চ' যেতিয়া যাওঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিমে চ' ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এতিয়াৰ পৰা চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক আমাৰ ফুল গছজোপা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ এয়া এইটো মানে বহুত সৰুতে আনিছিলোঁ বহুত ডাঙৰ হৈ গ'লে আছে বহুত লাম্বা হৈছে ইমান মানলৈকে গৈ গৈছে অলপ আৰু কেইদিনমান পাছত মানে মাটি লগ পাব আৰু লগতে এইটো মোক বহুত বেছি ভাল লাগে কালাৰবোৰ বহুত ধুনীয়া হয় বহুত দিন হ'ল পানী চানী দিয়া নাই পানী দিব লাগিব আৰু এটা আছে ৰ'ব আপোনালোকক দেখুৱাইছোঁ আৰু এইটো মানে এইটো যে আছে নহয় ফুলবিলাক ইয়াৰে পাতবোৰ বহুত বেছি ধুনীয়া তাৰমানে চাবলৈ ইমান কোমল চাওকচোন অলপমান এনেকৈ লাৰি দিলে ফাটি যায় তো বহুত বেছি ভাল লাগে ইয়াৰ কালাৰটো মানে বহুত বেছি ভাল লাগে আৰু কেমেৰা ধুনীয়াকৈ আহি আছে ইয়াৰ বহুত বেছি লং হৈ গৈছে এয়া চাওক বহুত লং হৈ গৈছে আৰু কেইদিনমান পিছত আৰু মাটিয়ে লগ পাব এইটো মাটিয়ে লগ পাব বহুত দিন হ'ল ৰুই থোৱা কমেও এবছৰ হোৱা নাই চাগে এবছৰ হোৱা নাই ইমান দীঘল হৈ গৈছে একদম মাটি লাগ পাই যাব ইমান মানলৈকে চ' এইকেইটাই ফুল ৰুইছোঁ আৰু কিবা কিবি ৰুবলৈ চেষ্টাও কৰি আছোঁ মানে বৰ্তমান বিজি হৈ আছোঁ যিহেতু সেনেকুৱা ফুল চুল ৰুবই পৰা নাই কিবা কিবি ৰুইছোঁ বাৰু আৰু লগতে এইবোৰ ফুলবিলাক থৈ দিছোঁ ধুনীয়াকৈ এনেকৈ সজাই সজাই বেলকনিত আৰু যিমানখিনি পাৰোঁ ফুল তেনেকৈ ৰুলে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম চবৰে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই চুলিখিনি বাৰ মানে মোৰ মুখতে আহি লাগি আছে বতাহ মাৰি আছে যিহেতু আৰু আমাৰ ঘৰটো বহুত বেছি ঠাণ্ডা পৰিছেগৈ আৰু বহুত বেছি ঠাণ্ডা মানে চাৰিওফালে গছ যে ছাঁ পাই থাকে সেইটো কাৰণে মানে ৰ'দটো কমকৈ পায় তাৰপিছত বহুত বেছি ঠাণ্ডা মই এনে চুৱেটাৰ পিন্ধি আছিলোঁ এতিয়ালৈ পাছত ভিডিঅ'টো কৰিছোঁ ভাবিছোঁ অকণমান ভিডিঅ' এটা কৰি দিওঁ কাৰণ বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই চ' সেইটো কাৰণে ভিডিঅ'টো কৰা আপোনালোকে ছাপোৰ্ট কৰি যাব ভিডিঅ'টো সকলোৱে চাব শেষলৈকে আৰু শেষত কমেণ্টত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে আৰু কমেণ্টবোৰ চাওঁ মই সকলোৰে কমেণ্ট চাওঁ সকলোৰে কমেণ্টবোৰ পঢ়োঁ বহুত বেছি ভাল লাগে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তো ভিডিঅ'টো চাই থাকক আপোনালোকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ফাইনেলি ওলাই মেলি ৰেডি হৈ গ'লোঁ এয়া ৰেডি কৰি কেনে ডাইৰেক্ট মানে গাড়ীৰ ভিতৰতে ভিডিঅ'টো অন কৰিছোঁ কাৰণ ঘৰত মানে একদম লৰালৰিকৈ ওলাই মেলি ৰেডি হৈছোঁ লগতে ময়ো ওলাব লগা হৈছে চানাকো ওলাই দিছোঁ চ' তেনেকৈ মানে ভিডিঅ'খিনি অন কৰিব পাহৰি থাকিলোঁ আৰু লগতে বহুত বেছি বেলা হৈ গ'ল ওলাইতে 4টা মান বাজিয়ে থাকিলে চ' সেইকাৰণে লৰালৰিকৈ ওলাই কেনে এতিয়া গাড়ীত ভিডিঅ'টো অন কৰিছোঁ লগতে মোৰ লগত আছে আমাৰ মামী আমাৰ ওচৰৰে তাইও আমাৰ লগতে গৈ আছে তো লৰালৰিকৈ ওলোৱাৰ সময়ত মোৰটো ভালকৈ চুচিবই নাপালোঁ তেনেকৈ মানে ক্লিপ এটা মাৰি কেনে আহিছোঁ যিহেতু বেছি দেৰিকৈ নাথাকোঁ যায়ে খাই লৈয়ে গুচি আহিম চ' সেইকাৰণে এনে চিম্পুলকৈ ওলাইছোঁ আৰু লগতে আমাৰ কলিজাজনী ধুনীয়াকৈ বেঞ্চেন মাৰি কেনে একদম মোৰ কলাত বহি গৈছে ধুনীয়াকৈ কেমেৰাটো অন কৰাৰ লগে লগে তাইও এনো একদম হাঁহিটো মাৰি দিব Don't you give up, nah, nah, nah. I won't give up, nah, nah, nah.
সো ফাইনেলি আহি পালোঁ বিয়াৰ ঘৰ আৰু বেকগ্ৰাউণ্ডত পূৰা মানে ধুম ধৰাকা একদম গান চান বাজি আছে বেংপাতি বজাই আছে ইপিনে আনপিনে ডিজে চিজে লগাই দিছে সেইকাৰণে ভইচ অভাৰ দি দিছোঁ আৰু লগতে আমাৰ চানা মোক ধুনীয়াকৈ হাতত ধৰি গৈ আছে তেওঁৰ পাপাই মানে আগে আগে গৈ আছে আমি পিছে পিছে গৈ আছোঁ মামী আৰু মই চ' এতিয়া এইখিনি মানে গৈ থাকোঁ আৰু যাই কিনে আপোনালোকক দেখুৱাই আছোঁ কইনানো কেনেকুৱা ধৰণৰ সাজিছে আজি আৰু এইখন হৈছে মেইন গেটখন ডেক'ৰেশ্যন ইমান কৰা নাই যিহেতু তথাপিও ভালে লাগিছে বাৰু আৰু ভিতৰত কেনেকুৱা কৰিছে গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে এইবাৰ লাইট চাইটৰ কাম কৰিছে মজাকৈ বেছি ডাঙৰকৈ দিয়া নাই সেইটো কাৰণে একদম চিম্পুলতো হোৱা নাই বাৰু ভালেই হৈছে মোটামুটি দিছে আৰু বিয়াখন ধুনীয়াকৈ আৰু সৰুটো হৈছে কইনাটো চ' আহি কিনে এতিয়া বহি গৈছোঁ কইনাটোৰ ওচৰত কইনাটো ধুনীয়াকৈ সজাইছে আগত ছোৱালী থাকোঁতে বেলেগ এটা ৰূপ আৰু এতিয়া বিয়াৰ মুহূৰ্তৰ যিটো ৰূপ মানে সেইটো মানে চাবলগীয়া হৈ যায় বহুত ধুনীয়া লাগিছে দেখিবলৈ আৰু ডেক'ৰেশ্যনটো বহুত বেছি ভাল লাগি আছে তো 10-15 মিনিটমান বহি থকাৰ পিছত এতিয়া মানে চাহ নাস্তা কিবা কিবি দিছে বুন্দিয়া আমাৰ গাঁৱৰ পৰিৱেশ আমাৰ গাঁৱত বিয়া যিহেতু চ' গাঁৱত এনেকুৱাই ধৰণৰ বিয়া চিয়াত ইমান ডাঙৰ হাই লেভেলৰ বিয়া নহয় এইটো একদম চিম্পুলত দিছে চ' ইয়াৰ এতিয়া পানী দিব আৰু লগতে চাহ দিব কিবা কিবি দিব আৰু এইবিলাক খাই কেনে মানে ডাইৰেক্ট ভাত চাত যি আছে খাবলৈ যাম আৰু এতিয়া মানে দৰাঘৰৰ পৰা মানুহ আহিছে তো সেইটো কাৰণে ধুনীয়াকৈ গান বাজনা লগাই দিছে চ' অকণমান ভিডিঅ' চিডিঅ' কৰি ৰাখিছোঁ দৰাঘৰৰ মানুহ আহিয়ে গ'ল ইপিনে মানে দৰা অহা নাই দৰা নাহে মানে দৰাঘৰৰ মানুহবিলাকে আহি কিনে কইনাটোক ধুনীয়াকৈ সজাই পৰাই লৈ যাই কিনে দৰাঘৰতে মানে তেখেতৰ বিয়া মানে যিবোৰ নিয়ম নীতি থাকে সেইবোৰ নিয়ম নীতি সম্পূৰ্ণ কৰি তেখেতৰ বিয়া সম্পূৰ্ণ কৰে তাৰপিছত নেক্সট দিনাখন পাৰ্টি চাৰ্টি যি থাকে মানে কৰিব লগা থাকে তেখেতে সেইদিনাখন কৰে চ' এনেকুৱা ধৰণৰ ইয়াতে মানে দৰাটোৱে বিয়া চিয়া কৰাবলৈ নাহে ডাইৰেক্ট মানে ছোৱালীটোকে লৈ যায় দৰাঘৰৰ মানুহবিলাকেহে আহে মানে খুৰা খুৰী জেঠা জেঠি এইবোৰে আহে আৰু আহি পেলাই কইনাটোক ধুনীয়াকৈ সজাই পৰাই লৈ যাব দৰাটো বেয়া চা নাপাবি তো এতিয়া বিয়া চিয়া চোৱাৰ পিছত এতিয়া খাবলৈ আহিছোঁ ভাত আৰু মোৰ লগতো বহিছে দুজন ল'ৰা তেখেতৰ ধুনীয়াকৈ খাই আছে আৰু ময়ো খাই আছোঁ লগতে বহুত কিবা কিবি আছিলে মই মাছ লৈছোঁ লগতে দালি ভাজি এইবোৰ আচাৰ চাচাৰ কিবা কিবি আছে বাৰু সেনেকৈ খাই আছোঁ গাহৰি মাংস দিছে গাহৰি মাংস যাই খাই তাক দিছে যোনে নেখায় সিহঁতক মাছ কিবা কিবি দিছে চ' মই গাহৰি মাংস খোৱা নাই চ' সেইটো কাৰণে মাছকে লৈ লৈছোঁ আৰু ভাতখিনি খাই কিনে এতিয়া যাম আৰু চ' ভিডিঅ' কৰি খাই আছোঁ কাৰণে কিছুমান মানুহ মানে ধুনীয়াকৈ চাই আছে আৰু মোক এনো আৰু কি ভিডিঅ' কৰি ভাত খাব লগা হৈছে এনেকৈ মানে ভাবি আছে চাগে মনে মনে কিন্তু তথাপিও মই আৰু আপোনালোকৰ কাৰণে ভিডিঅ' চিডিঅ' কৰি কিনে ভাত চাতবিলাক খাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক আৰু আনপিনে আমাৰ ছোৱালী পাৰ্টিবোৰ বহি গৈছে সেয়া আমাৰ গাঁৱৰে ছোৱালী আৰু তেখেতৰ ধুনীয়াকৈ খাব হাই বুলি কৈ দিছে আৰু দেখাৰ লগে লগে কেমেৰাটো অন কৰাৰ লগে লগে হাই বুলি কৈ দিছে আৰু ধুনীয়াকৈ এতিয়া খাই লৈ কিনে মই মানে খাওঁত বহুত বেছি লেজি মোৰ খাওঁতে অকণমান লেট হয় তো মই লাহে লাহে খাই থাকোঁ আৰু তেনেকৈ লাহে লাহে খাওঁ তো খাওঁত বহুত বেছি লেজি কাৰণে কেতিয়াবা হাজবেণ্ডৰ গালি চালি পাৰেই হয়নে বাৰু কাৰ এনেকুৱা হয় কমেণ্টত জনাবচোন আৰু লগতে এয়া চাওক ধুনীয়াকৈ মানে কিটচেনত আহি গৈছোঁ এতিয়া বিয়াৰ কিটচেন জানেই বহুত উখল মাখল পৰিৱেশ লগতে এয়া চাওক গাহৰি মাংস ভগাই থকা হৈছে গাহৰি মাংস মানে মেইন আৰু বিয়াত গাহৰি মাংস ধুনীয়াকৈ ভগাই থকা হৈছে যাৰ তো গাহৰি মাংস খাই ভাল পায় কমেণ্ট এটা কৰি দিব আৰু লগতে এয়া মামাজনে মোক কিবা কিবি কৈ আছিলে চ' তাকো মই কিবা কিবি কৈ আছোঁ আৰু ভাত চাত খালে নে নাই সুধি আছোঁ লগতে এইবোৰ মাছ কিবা কিবি এইবোৰ গাহৰি মাংস হয় বাৰু আৰু আমাৰ এয়া ছোৱালীবিলাকে ধুনীয়াকৈ দি আছে ভাত চাত বাকি মিলি দি আছে আমাৰ চানাৰ ইমান বেছি ফূৰ্তিক তাক বিয়ালৈ আহি কিনে চাৰি দিয়াৰ লগে লগে অকলে ইফালে দৌৰি না সিফালে দৌৰি কোনফালে চাব আৰু এনেকুৱা হৈছে তাই অকলে গৈ কিনে কইনাৰ ওচৰত যাই কিনে সিহঁতৰ যে কইনাৰ লগত যে থাকে গোৱামুৰি অকলে লৈ আহি কিনে খাই থাকিব ঘৰটো বেছি দূৰ নহয় যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু এইখন হৈছে আমাৰ স্কুলখন এইখন আমাৰ মানে গাঁৱৰ স্কুলখন আৰু এতিয়া ঘৰত যাই আছোঁ বৰ্তমান খাই লৈ একদম আবেলি হ'ল সন্ধিয়া লাগিব আৰু এতিয়া অলপ পাছত
আৰু এতিয়া মানে গৈ থকাতে খোজকাঢ়ি গৈ আছোঁ। ভাত চাত খাই লৈ মানে একদম খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ আৰু তথাপিও বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা বিয়াৰ ঘৰ বেছি দূৰ নহয়, সেইকাৰণে এইখিনি খোজকাঢ়ি গৈছোঁ। খোজকাঢ়ি যোৱাৰ এটা কাৰণ আছে, কাৰণ আমাৰ যোৱা ৰাস্তা মানে নতুনকৈ বনাই আছে, যা নেকি পেলাই গাড়ী চাড়ী আপ ডাউন কৰিব নোৱাৰে, পাৰে কিন্তু বাইক চাইক এইবোৰ পাৰে, স্কুটিবোৰ পাৰে, চাইকেল আহিব পাৰে, কিন্তু এনে চাৰিচকীয়া এইবোৰ আহিব নোৱাৰে আৰু ডাঙৰ ডাঙৰ গাড়ীবোৰ নোৱাৰে। চ' সেইকাৰণে এইখিনি তাৰমানে খোজকাঢ়ি গৈ আছোঁ অকণমান। আৰু আগতে আমি বহুত দূৰলৈকে খোজকাঢ়ি গৈছিলোঁ, কিন্তু এতিয়া মানে এলাহ লাগি গৈছে খোজ কাঢ়িবলৈ। আগতে আমি সৰু থাকোঁতে এনেকৈ স্কুলত গ'লে খোজকাঢ়ি যাওঁ, মানে বহুত দূৰ হয় আৰু তথাপিও মানে লগৰ লগত এনেকৈ খোজকাঢ়ি কেতিয়া যে স্কুল যাই পাওঁ গমেই নাপাওঁ, তেনেকৈ আপ ডাউন কৰিছিলোঁ। এতিয়া আৰু বৰ্তমান গাড়ী মটৰ বহুত কিবা ওলাল কাৰণে। আৰু লগতে এয়া চাওক আমাৰ পথাৰবিলাক ধুনীয়াকৈ ধানবোৰ পকি আছে। আৰু মই মানে তামোল আনিছিলোঁ, আনাতে পাছত মামীয়ে খুজি আছে, তাৰ কাৰণে 2টা টাকত দিলোঁ। আৰু লগতে ইয়াত ধানবোৰ চাওক ইমান সেউজীয়া ভাল লগা হৈছে আৰু দেখিবলৈ ধুনীয়া। চাৰিওপিনে এনেকুৱা ধৰণৰ ধানবোৰ পকি থাকিলে চাবলৈ বহুত বেছি ধুনীয়া লাগে, হয়নে বাৰু কওকচোন। আৰু এয়া ৰাস্তাটো মানে ধুনীয়াকৈ হৈ আছে, গোটেইখিনি হোৱা নাই, আধা হৈ গ'ল, সেইটো কাৰণে মানে আৰু অকণমান আছে বাকী, সেইখিনি হ'লে আৰু কমপ্লিট হৈ যাব আমাৰ নতুন ৰাস্তা। চ' এয়াই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিমানখিনি পাৰিছোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো